প্ৰথমতে সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিশ্বকৰ্মা পূজা, তাৰে উপলক্ষে মানে আমাৰ ঘৰতো অলপ পূজা পাতল পাতিছোঁ আৰু ঘৰত, গতিকে তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চাওঁ কিমান দূৰ দেখুৱাব পাৰোঁ, আৰু যিখিনি পাৰোঁ সেইখিনিতে আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ। গতিকে ভিডিঅ'টো চাব, বেছি দীঘল ভিডিঅ' নকৰোঁ বাৰু, এনে অলপ মানে দেখুৱাম ভালদৰে। এতিয়া বলক আমি একেলগে পূজা কি আয়োজন কৰিছে ঘৰত সেইখিনি চাই লওঁ। মইতো বজাৰলৈ আহিছোঁ, মানে মা দেউতাহঁতে আৰু আলহী দুই এটা আহি মানে ঘৰৰ বজাৰখিনি কৰি মানে পূজা আয়োজন কৰিছে আৰু গৈ আপোনালোকক দেখুৱাই আছে ইয়াৰ পৰা গৈ। এতিয়া বলক আৰু একেলগে চাওঁ পূজাখন কেনেকুৱাকৈ যায় দিনটো, আৰু সকলো বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। এতিয়া মানে পূজাৰ বজাৰখিনি কৰি গৈ আছোঁ, ঘৰ ফালে আপোনালোকক ঘৰৰ পৰা দেখুৱাম সেইখিনি ভালদৰে। এয়া মানে ঘৰ আহি পালোহি, এতিয়া চাওঁ বাৰু ঘৰত কি আয়োজন চলিছে। ভিতৰলৈ গৈ মানে খানাৰ কাৰণে মানে পূজাৰ ভোগৰ কাৰণে যোগাৰ কৰি আছে। মানে ভোগ মানে খিচাৰি এটা বনোৱা হ'ব, আৰু খিচাৰি আইটেম তেনেকুৱাকৈ ভোগৰ যোগাৰ কৰি আছে। এইফালে মানে আমাৰ পুৰোহিতো আহি ৰেডি, পুৰোহিতেও মানে নিজৰ কামখিনি কৰি আছে। এতিয়া মই অলপ মানে ইয়াত পূজাত অলপ বহিব লাগিব দেউতাৰ লগত, দেউতাই পূজা কৰিব কিন্তু লগত বহিম মানে মই অলপ। তাৰপিছত আৰু হোম পুৰিব টাইম হ'লে কিজানি মই গাটো ধুই আহি হোম পুৰাখিনি চাম। ইয়াতে মানে হোম পুৰি আছে, মানে হোম পুৰা হ'ব। হোম পুৰা হ'লে আপোনালোকক মানে খানাৰ আইটেমটো অলপ দেখুৱাই মানে মই নিজে খানাটো অলপ ৰাইজৰ মাজত বিতৰণ কৰিব লাগিব। সেইটো আৰু লাচিখিনি দেখুওৱা ভিডিঅ'টো সামৰিম, আৰু মই বেছি দীঘল ভিডিঅ' নহয়। যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট দিব। এয়া খানাৰ যোগাৰ গোটেইখিনি প্ৰায় ৰেডিয়ে হৈ গৈছে, কাটি গোটেইখিনি ৰেডি, আৰু ৰঙালাও বিলাহী তেনেকুৱাকৈ গোটেইখিনি ৰেডি। খানাও হ'ব, আৰু এতিয়া আৰু ভিডিঅ'টো সমাপ্ত কৰি